এভৰিৱান স্বাগতম জনাইছো মোৰ আজি নতুন এটা ভিডিঅ' লৈছো আজি এই লোকেল পেপাৰে আপোনালোকৰ কাৰণে লৈ আনিছে এই এমআই ব্লুটুথ স্পিকাৰটো ইয়াৰ আপোনালোকৰ এটা মই আনবক্সিং কৰিম আৰু লগতে ইয়াৰ ৰিভিউ এটা দিম য'ত আপোনালোকৰ ইয়াৰ প্ৰাইচ কিমান ইয়াৰ কোৱালিটি কেনেকুৱা ইয়াৰ আপোনালোকৰ সাউণ্ডটো কেনেকুৱা এই সকলোখিনি জনাম আজি এই ভিডিঅ'ত সবলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগতে আপোনালোকে যদি মোৰ এনে ধৰণৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে তলত থকা সাবস্ক্ৰাইব বাটনটো টিপি দিয়া সাইডৰ আইকন টিপি দিব সবলক ফাৰ্ষ্ট ইয়াৰ আনবক্সিং কৰোঁ সো পেকেটটো আপোনাৰ সিম্পল সৰু পেকেট হয় সো ইয়াৰ যিটো স্পিকাৰ তো ইয়াৰ স্পিকাৰটো আপোনাৰ তিনি অকমানি বগা হোৱাইট কালাৰত আছে ইয়াত আপোনালোকৰ এটা ষ্ট্ৰিপ দি দিছে তাতে আপোনালোকে এটো কেৰি কৰি ফুৰিবলৈ ভাল হয় এটোই হয় সিম্পল স্পিকাৰটো আৰু আপোনাৰ ইপিনে ইয়াত এখন মেনুৱেল গাইড দিছে সো স্পিকাৰটো যদি মই বিল কোৱালিটি কথা কওঁ ভালে আছে আপোনাৰ প্লাষ্টিক হয় ইয়াত আপোনালোকৰ ওপৰত আপোনাৰ এটো স্পিকাৰটো দিয়া হৈছে সাইডত আপোনালোকৰ ইয়াত চাৰ্জিং পোৰ্ট এটা দিয়া হৈছে আৰু ইয়াত আপোনালোকৰ পাৱাৰ অন বাটনটো দিয়া আছে আৰু ইয়াত আপোনালোকৰ ইন্ডিকেটৰ এটা দিয়া আছে সো ঠিকে আছে স্পিকাৰটো সো বলক এতিয়া আপোনাৰ সাউণ্ড কোৱালিটিটো চেক কৰি চাওঁ তো প্ৰথমতে আপোনাৰ স্পিকাৰটো এই ফোনটো সৈতে মই কানেক্ট কৰি লৈছো ইয়াত আপোনালোকৰ ইন্ডিকেটৰ এটা জ্বলি আছে দেখিছে যাহাতে আপোনালোকে গম পাব কানেক্টেড হৈ গ'ল সো বলক এতিয়া ইয়াত এটা গান বজাই চাওঁ ধুনীয়াকৈ সো সাউণ্ড কোৱালিটিটো আপোনালোকে শুনিলে ইয়াৰ ভালে আছে আপোনাৰ বেছ সিস্টেম সকলোখিনি ধুনীয়া ওলাইছে সো এটো আপোনাৰ যদিও সৰু হয় ইয়াত আপোনালোকৰ সাউণ্ড কোৱালিটিটো বহুত ধুনীয়া ওলাইছে সো আপোনালোকে যদি সৰু এটা স্পিকাৰ বিচাৰি আছে আপোনালোকৰ যেটো ইজি যদিটো লৈ যাবলৈ সুবিধা হয় পকেট স্পিকাৰ মই যদি ক'বলৈ যাম বেষ্ট সো পকেট স্পিকাৰ কাৰণে এটো আপোনাৰ বহুত ভাল হয় ইয়াত আপোনালোকে সাউণ্ড কোৱালিটি শুনিলে আপোনালোকৰ বিল কোৱালিটিটো ভাল হয় এটো সহজে ভাঙি নাযায় বাৰু সো যদি আপোনালোকে বিচাৰিছে এটো ল'ব পাৰে Amazonত এটো আপোনালোকৰ अवेलेबल আছে 799 रुपीसত মই তলত লিংক দি দিম সো আপোনালোকে ল'ব পাৰে সো আপোনালোকে জনাব আপোনালোকৰ এই ভিডিঅটো কেনেকুৱা লাগিলে যদি ভাল পালে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিবলৈ নাপাহৰিব সো আজিলে নমস্কাৰ জয় অসম